মন্দিৰলৈ যোৱা থানলৈ যোৱা প্ৰথমখন গেট পাইছোঁ বাটচৰা ধুনীয়াকৈ বজাই লৈছোঁ টিলিঙাটো আৰু এইফালে ধুনীয়াকৈ কমিটিয়ে চাকি দিছে চাকি কিনি ল'ব লাগিব চাকি দোকান এইফালে লাইন লাইনকৈ চাকি দোকান এইফালে চাকি জ্বলিছে আৰু এইফালে প্ৰসাদ বিলাইছে আমি প্ৰসাদো খাম গতিকে খুব সুন্দৰকৈ উপস্থাপন কৰিছে অনুষ্ঠান আজি কেনেকুৱা লাগিছে হা গখেনলৈ আহি খুব প্ৰমাণিক মন্দিৰ কিন্তু অঁ জানই কৈ ল ভাল লাগিছে ন ধুনীয়াকৈ মনৰ যি আশা লৈ আহিছে ঘৰৰ পৰা মনৰ আশাটো অলপ মানে হেৰি কৰিবি বাৰু খুব ধুনীয়াকৈ কবি ভগৱানক আশা পূৰণ হ'বই দেই বাকী ভালে আছোঁ চাকি কেইগছ জ্বলাই লৈছোঁ ধুনীয়াকৈ এতিয়া শৰাইখনো আগবঢ়াই দিছোঁ তাৰপিছত নমস্কাৰ বন্ধু বান্ধৱী ইয়াতে সৰু সৰু সকলোৰে বাৰু খবৰ ভাল নাই আশা কৰোঁ সকলোখিনি ভালে কুশলে আছে হাঁহি আছে ফূৰ্তিত আছে আৰু নিজৰ নিজৰ ফেমিলিত নিজে নিজে সুখী হৈ আছে সেই আশাৰে সেই কামৰে আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ উৎসৱ বন্ধুসকল আজিকে গমেই পাইছে ৰাখী পূৰ্ণিমা গতিকে আমাৰ ইয়াতে গৰখীয়া মন্দিৰ যি খুব এজনা প্ৰমাণিক মন্দিৰ সকলোৱে ইয়াতে একদম খুব সুন্দৰকৈ চাকি বাতি জ্বলাই আছে গোটেই ভিৰ ভাৰ কৰি আছে গতিকে সুধিও আজি কিমান বছৰ হৈছে গতিকে আমাৰ বৰ্তাক সুধিম আজি কিমান বছৰ হৈছে ককা আজি বৰ্তমান আপোনাৰ 80 বছৰমান হৈছে 80 বছৰমান হৈছে ন বহুত পুৰণা আৰু বহুত প্ৰমাণিক মন্দিৰ আৰু প্ৰমাণিক হৈছে যিবিলাকে সতি সন্তান বিচাৰি আহিছে তেওঁবিলাকে আহি মানে ইয়াত পাৰিছে গতিকে গোপিনীসকলেও এজনী মানে গৰখীয়া ল'ৰাকেইটা খেতি কৰিছিল তাৰ পথাৰত ধান খাইছিলে তেতিয়া তেওঁবিলাকে গৰখীয়া ল'ৰাবিলাকে গৰু ৰাখি আছিলে তেওঁ খেদি যাওঁতে সেই ল'ৰাখিনিয়ে মানে তাক ল'ৰাবিলাকে হাও দিলে হাও দিওঁতে তাৰ গাত মানে এদিন বলীয়া কুকুৰ নিচিনা মানে তাক খেদি ফুৰিলে মানুহগৰাকীয়ে ক'লে আৰু মোৰ মানে তাৰ ল'ৰা ছোৱালী সতি সন্তান নহ'ল এতিয়া মোৰ এই যিটো কথা হ'ল সেইবাবেহে সেই অসুবিধা হৈ গ'ল মানুহগৰাকী বিপদত এই সতি সন্তান লাষ্টত গৰখীয়া ল'ৰাবিলাকক হেঁপাহৰ আন্তৰিক কৰি মৰম চেনেহ কৰি আকৌ মানে তেওঁ আঁকোৱালি লোৱাৰ ঠাইত তেওঁ আকৌ সতি সন্তান পাবলৈ পালে তেতিয়া সতি সন্তান পোৱাৰ লগে লগে গৰখীয়া ল'ৰা ছোৱালী কেতিয়াও এনেকুৱা কাম কৰিব নালাগে বুলিয়ে তেওঁবিলাকে গৰখীয়াবিলাকে হেৰা লোৱাৰ পাছত চবে মৰম চেনেহ থাকি গ'ল আৰু এটা কথা থাকিলে গৰখীয়া ল'ৰা ইমান ভগত শ্ৰীকৃষ্ণ সিহঁতৰ গাত আছে এইবিলাকে সেনেকা কাম কৰাতে এনেকা হৈ গৈছে সেই মানুহগৰাকীয়ে আচৰিত ভয়ত বলীয়া কুকুৰ নিচিনা তাক সপোনত খেদি ফুৰিলে সেইটো পাপ হৈ গ'ল মানুহগৰাকী গৰখীয়া ল'ৰা মৰম সেইটো খেদাৰ কাৰণে তাৰপিছত তেওঁ হেৰা লয় আৰু তাৰ সতি সন্তান পাছত হ'লগৈ আৰু মন্দিৰজনৰ আপোনাৰ মনত আছে নেকি সেইটো ক'ব পাৰিম বাৰু মন্দিৰ আমাৰ ফাঁচীদত আগৰ দেউতাসকলে আদি ককাইসকলে মানে গৰখীয়া মন্দিৰ ল'ৰাবিলাকে পাতাৰ ঠাইত মানে গৰখীয়া ইমান যে সঁচা আৰু গৰখীয়া কৃষ্ণ নিচিনা ল'ৰা সেইবিলাকৰ কাৰণে গৰখীয়াটো মাটিত পাতি আৰু তাক বিশ্বাস কৰি এনেকুৱা কাম এটা কৰিব নালাগে নিজৰ গৰাকীয়ে ক'লে ল'ৰা তাৰ ভুল হৈ গ'ল কাৰণে তেতিয়া বিশ্বাস কৰি আমি গৰখীয়া মন্দিৰ পাতিলোঁ গোটেই মানে আমাৰ আদি ককাসকলে দেই ঠিক আছে বাৰু ধন্যবাদ থাকিলে আপোনালৈ এতিয়া ভূপেন দেউৰী আপোনাৰ নামটো ভূপেন দেউৰী ভূপেন দেউৰী ককিলামাৰী গাঁও গতিকে আপোনালোকে চাইছে গোটেই খুব সুন্দৰকৈ ভকতসকলে লাইনকৈ চাকি জ্বলাই এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি কৰি ৰাখিছে গতিকে চাব পাৰে আপোনালোকে দেখিছে চব গতিকে সকলোৱে খুব সুন্দৰকৈ চাকি বন্তি জ্বলাই যি নিজৰ ভাৱবিলাক প্ৰভু চৰণত খুব সুন্দৰকৈ প্ৰকাশ কৰিছে আৰু ঘৰৰ পৰা যি মনৰ আশা লৈছে সেই মনৰ আশা এই ঠাইত আহি সকলোৱে পূৰণ হৈছে আৰু সকলোৱে মানে খুব এটা প্ৰমাণিক স্থান মন্দিৰ গৰখীয়া মন্দিৰ যি আমাৰ খুব পুৰণা আৰু খুব প্ৰমাণিক মন্দিৰ যিসকলে আহিছে যিসকলে এক বিশ্বাস কৰে সকলোৱে প্ৰমাণ পাই গৈছে গতিকে ময়ো যিহেতু প্ৰমাণিক এজন তাৰে ভিতৰত ময়ো দেখাম মোক কেনেকৈ কি প্ৰমাণ কৰিছিলোঁ গতিকে চাই থাকক ভিডিঅ'টো
অকণমান আপোনালোকক মই আঁতৰৰ পৰা দেখাইছোঁ মন্দিৰজনা। খুব প্ৰমাণিক মন্দিৰ আৰু যিসকলে জানে ময়ো এজন যিহেতু প্ৰমাণিক হয় মোৰ বেটীকো আপুনি দেখাইছোঁ আপোনালোকক ৰ'ব। খুব প্ৰমাণিক মানে বেটি এইবোলে চা মোৰ বেটীও মোৰ যিহেতু 5 বছৰ মোৰ ল'ৰা ছোৱালী হোৱা নাছিলে, গতিকে এই থানলৈ আহি পিনে মোক খুব সুন্দৰকৈ ভগৱানক আপত্তি কৰিছিলোঁ যাতে মোকো এটা সতিবা সন্তান দিয়ক। গতিকে প্ৰভুৱে একে বছৰে মোৰ কথাটো শুনি মোক খুব সুন্দৰকৈ মোক বেটী দিলে। বেটি নমুকৈ দিয়া কৃষ্ণ কৈ দিয়া গতিকে খুব প্ৰমাণিক থান। মোৰ নিজেও এজন প্ৰমাণিক হয়। গতিকে আপোনালোকো আহক আৰু এই ভিডিঅ'টো খুব শ্বেয়াৰ কৰক, ইমানে শ্বেয়াৰ কৰক যাতে গোটেই অসমে গোটেই ভাৰতে গম পায় খুব এটা প্ৰমাণিক মন্দিৰ। সকলোৱে আহে ইয়াতে, খুব সুন্দৰকৈ ভিৰ ভাৰ হয়। গতিকে মানুহৰ ভিৰ নিচিগা একদম খুব মানে ভাবিব নোৱাৰা লানি নিচিগা মানুহ। গতিকে নামঘৰ মন্দিৰজনা মই ৰাউণ্ড কৰি আপোনালোকক দেখাইছোঁ অকণমানকৈ ধুনীয়াকৈ। মানুহৰ ভিৰ চাওক, ইমান ভিৰ সুন্দৰকৈ মানুহ আহি আছে। সকলো নামে মুখৰিত হৈ একদম খুব সুন্দৰকৈ ধুনীয়াকৈ ভকত বৈষ্ণৱ আহি লাইনকৈ বহি আছে। সকলোৱে নামত মুগ্ধ হৈ চব তেওঁৰ চৰণত সকলোৱে সমাগত হৈ আছে। আৰু যিসকলে ঘৰৰ পৰা তেওঁ থানত শৰাই দিবৰ কাৰণে আগবঢ়াই ঘৰৰ পৰা লৈ আহে, সেই শৰাইবিলাক এই ধুনীয়াকৈ সজাই থোৱা ঘৰটোৰ ভিতৰতে থোৱা হয় আৰু তেওঁলোকৰ ফালৰ পৰা আপোনাক লৈ যাবৰ কাৰণে ঘৰত প্ৰসাদ দিয়া হয়। আৰু এই মন্দিৰজনা অকল বছৰেকত হোলী দিনাখনে খোলা হয়। গতিকে এই ভিতৰত ভিডিঅ' কৰিবলৈ পৰা অলপ অনুমতি নাথাকে। গতিকে চাই থাকক ভিডিঅ'টো। সংসাৰী ভকতক ফুটমান আগতে নিগমত প্ৰয়োজন নাই। খেলিবলৈ সিংহ নালাগে, কুকুৰে খেলিব পাৰে। অয়তি পাতে কি ৰাম নাম নালাগে, তেলৈ নিয়মে সঞ্জামে বৈষ্ণৱ ৰাম নাম বান্ধিবা গলত, বৈষ্ণৱ হৰি নাম বান্ধিবা, হৰি নাম বান্ধিবা। গতিকে চাকি বন্তি জ্বলাই প্ৰথম গেটৰ পৰা ওলাই গৈছোঁ। সকলোৱে এনেকৈ লাইনকৈ খুব সুন্দৰকৈ বহি আছে গোটেই পুখুৰী পাৰটো। এতিয়া চাকি বন্তি জ্বলোৱাৰ পাছত আপোনালোকক মেলাখন দেখাম। খুব সুন্দৰকৈ দেখিছে কিমান এটা ডাঙৰ এৰিয়া, কিমান ধুনীয়াকৈ মানুহে সকলোৱে লাইনকৈ একদম শাৰী পাতিকৈ গোটেই পুখুৰীটো বহি আছে। গতিকে প্ৰথমতে অকণ পেট পূজাটো কৰি লওঁ, যিহেতু ভাতটো মেইন, ভাত কেইটামান নাখালেতো নহ'ব। গতিকে
ভাতকণ খাই ভাতটো খাই আপোনালোকক মেলাখন দেখাম গতিকে ব'লক গতিকে পেট পূজাটো প্ৰথমতে কৰি লওঁ নেকি তাৰপিছত ধামাকা ভিডিঅ' হৈ আছে চাওক আপোনালোকে ভাত দি আছে ধুনীয়াকৈ ভাতটো খাই লৈ একদম পূৰা এনজয় হ'ব মানে গতিকে মেলা বুলি ক'লে জেলেপীটো মেইন গতিকে প্ৰত্যেকখন মেলাত জেলেপী দেখোঁ এতিয়া এইবিলাক জেলেপী দেখিছোঁ জেলেপী পোৱা কেইটকা দাদা 50 টকা ল'বই পূৰা ফিক্স মাৰ্কেট নহয় এইটো 50 টকাটো পূৰা ফিক্স মাৰ্কেট হা ল'ম বাৰু গৰম জেলেপী নাই একদম ঠাণ্ডা হৈ গ'ল বাকী এই ঠিকে চলিছেনে হেৰিটো হা মানুহ হৈছে বিক্ৰী হৈছে এইবছৰ প্ৰথম পৰিছে নে আগতো আহিছে আগতো আহিছে নাই আগত নাই মই এবাৰে আহিছোঁ প্ৰথম আহিছে এইবাৰ অঁ এই বিক্ৰীটো ধুনীয়া হৈ আছে ন এতিয়া ভিৰটো অলপ কমিলে দিব ভিৰটো অলপ বাঢ়িছে অথনিৰ পৰা বাঢ়িছে ন ঠিকেই মানে কি ঘৰ মানে ক'বলৈ মেলা পৰা কিনিলি মন্দিৰ পৰা মন্দিৰ হেৰি কৰি চবেই আহিছে অঁ সেইটোৱে বাৰু ঐ 100 টকা ল'বই নি কমাব আকৌ কিবা এটা কি হয় এইটো কি লেদাও নি হে হ'লেও 100 টকা লৈছে 100 টকা লৈছে হ'ব 55 যাওক কি 60 71 হ'ব 72 টকা ল'ব লাষ্ট 75 টকা দিম নহ'লে যাওঁগৈ 80 টকা দিছোঁ হা 80 টকা আপুনি বহুত বেছি কৈছে ইমান আপোনাৰ কোৱাতে হ'ল আমাৰতো নহ'লে 99 দিম আৰু 99 100 দিবই বোলে ক'ৰ পাইছে ক'ৰ পাইছে শিৱসাগৰ চশমা কেই টকাবিলাক হা এতিয়া কিনা পাছত ক'বলৈ আহিছে কিনি ল'লে এইটো নহয় এই চশমাখন কিনাৰ পাছত কৰিব আহিছে কি দিছিলি বোলে গমেই নাপাওঁ দাদা অঁ দাদা হয় নি বাকী বজাৰ কেনেকুৱা চলি আছে বজাৰ অকণমান ডাউন ন এইবাৰ আহিছে নে প্ৰথম আগতো আহিছে আগতো আহিছে এইবাৰতকৈ এবাৰ ডাউন নেকি এইবাৰ অলপ ডাউন ন যোৱাবাৰ অকণ ভাল আছিল এইবাৰ মানুহবিলাক সোনকালে গুচি গৈছে চাকি বজিলে আৰু ঠাণ্ডা অলপ পেলাইছে যে সেইকাৰণে বাৰু ঠিক আছে দেই ঠিক আছে এই পেপা কেইটকা 40 টকা তাত 40 টকা ল'বই নি চাওঁ অকণ বজাৰ চাওঁ কি লগতে দুটা বজাত কি হেৰি নহয় এই ইয়াতকৈ ডাঙৰ আছে নাই অঁ বহুত চাউণ্ড দিয়ে দেখোন হ'ব পূজাত ল'ম দেই বজাৰ কেনেকুৱা হৈছে আজি
হা 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 মোটামুটি ক'ৰ পৰা আহিছে দাদা শিৱসাগৰ আগতকৈ ভাল আছে নে বেয়া আছে শিৱসাগৰতকৈ শিৱসাগৰতকৈ ভাল নে বেয়া শিৱসাগৰতকৈ ভাল নে বেয়া বেয়া টোপনি ধৰিছে নি ধৰিছে খোৱা বোৱা কৰিলে এবাৰ মেলাত প্ৰথম দেখিছোঁ মোবাইলৰ কভাৰ অনা প্ৰথম আহিছে নি এবাৰ আগতো বিকিছে নি ইয়াতে মোবাইলৰ কভাৰ মই যে প্ৰথম দেখিছোঁ এবাৰ এই মোবাইলৰ ভিতৰত কভাৰ হ'ব নি ভিভ' Y22 আছে চাওকচোন চাওক খুব একদম বহুত হেৰি আনিছে মোবাইলৰ কভাৰ ন বাইদেউ কভাৰ লৈছা নেকি কি কভাৰ ল'লা চাওঁ তুমি 100 টকা ল'লে কোনে কোনে কভাৰ নাই লোৱা লগালে বোলে নতুন চোলাটো এইটো বেলেগ বেলেগ নতুন চোলা পিন্ধাই দিব লাগে হয় নাই বাৰু হয় নাই কওকচোন হয় নাই অঁ কেলে হাঁহিছে যে কেলে হাঁহিব আকৌ কলেজ যদি ভিডিঅ' কৰা হয় আজিকালি ধুনীয়া আহিলে ন অঁ মানে এই কভাৰ বিকিছা মুকিছা মই এনে ভিডিঅ' বনাইছোঁ মানে সেইটো কমেডি অঁ মানে মেলাখন অকণমান দেখাই দিছোঁ অঁ কি বেয়া পাইছে নেকি বেয়া পোৱা নিচিনা লাগিছে আপোনাক হা বেয়া পাইছে অকণমান আপুনি নহয় আপুনি ক'লে যেতিয়া বেয়া পাইছে আৰু গম পাইছোঁ মই বেয়া নাপাব দেই নাই পোৱা পটককৈ মই ভয় খাবলৈ চিনটো কি হ'ব বিজনেছ ন বিজনেছটো কৈছে বেয়া পোৱা নাই ভালেই পাইছোঁ কিন্তু মই প্ৰথম দেখিছোঁ নাই অঁ আজি এইবাৰ মোবাইলৰ কভাৰো আহিলে মেলাত বুলিবা টেনশ্যন নাই টিমত ন অঁ এতিয়া পটককৈ ভাইটি বাৰু মোবাইলটো হেৰি হৈ গ'ল পটককৈ কভাৰটো লগাই ল'লে অঁ হয় নাই এতিয়া মেলা চোৱাও হ'ল চাকি জ্বলোৱা হ'ল কভাৰটো লোৱাও হ'ল হয় নাই বেয়া কৈছিলোঁ মই আকৌ দাদাই আকৌ বেয়া পাইছে ন আপুনি বেয়া পালা হাঁহিলো বিহু কভাৰ দেখক দোকান লগাওঁতে মোৰ সন্ধিয়া হৈ গ'ল অঁ দোকান বনাওঁতে অকলে আছোঁ অঁ সন্ধিয়া মানে খুলিছোঁ দোকানটো দেৰিকৈ অঁ বেটি ৰ'বা মানে বজাৰ ভাল নহয় আজি ইমান শিৱসাগৰতকৈ ভাল নহয় শিৱসাগৰ চলাইছিলে নে ভালে আছিলে অঁ এইটো পাতৰ চোলা মানুহৰ ভিৰ অলপ এতিয়া লাগে কমিছে বাৰু অঁ বেটি এইবিলাক খুব ধুনীয়া এটা বস্তু দেখিছোঁ অঁ কি অঁ এইফালে আপোনালোকক দেখাইছোঁ অলপ পিনে মাকো অঁ মাকো কেইটকা অঁ মাকো কেইটকা 60 টকা ল'বই নি বিক্ৰী হৈছে নে মাকুবিলাক হৈছে অঁ এইটো কি বুলি কয় এইটো হা 17 এইবোৰ নাচনি হেৰি গোবিন কেছ Sama juga Ustaz dulu. Oh. Iya daga. হাঁহি ধেমালিৰে পাৰ কৰিলেও তেওঁ গৰখীয়া থানত ইমানখিনিয়ে আজি ভিডিঅ'টো আছিলে আৰু
গতিকে ভিডিঅ'টো ইমানখিনি আছিলে অকণমান আপোনালোকৰ মেলাখন আৰু থানখন অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিলে অকণমান লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পূৰা ছাবস্ক্ৰাইব কৰিব মানে বাই বাই